সংসদ সমষ্টি হালবাৰী সমষ্টি দুটা সমষ্টি পৰিচালনা নমিনেশ্যন হৈ গ'ল সকলো মিডিয়াবাসীলৈ নমস্কাৰ আৰু লগতে হালবাৰী আৰু মটনগুৰি সমষ্টিৰ সমূহ শ্ৰদ্ধাৰ ৰাইজ সকলোলৈ নমস্কাৰ আমাৰ BPF দলীয় কৰ্মকৰ্তাসকললৈ নমস্কাৰ জনাইছোঁ আজি সঁচাকৈ ইয়াত আমাক চেণ্ট্ৰেল কমিটিৰ পৰা হাইকমেণ্ডে মাননীয় হাগ্ৰামা মহিলা মহোদয়ে অবজাৰ্ভাৰ হিচাপে পঠিয়াইছে আৰু ইয়াত দুটা হালবাৰী আৰু মটনগুৰি সমষ্টিৰ পৰা নমিনেশ্যনত থাকিব পাৰি বৰ মানে আনন্দিত হৈছোঁ ইয়াত যিটো দেখিছোঁ আজি বাহিৰত যেনেকুৱা মানুহৰ সমাগম ৰাইজৰ সঁহাৰি সেইটো খুব ভাল লাগিছে আৰু ইয়াত দুটা সমষ্টিতে BPF জয়ী হোৱাটো কাটাং বুলি অনুভৱ কৰিব পাৰিছোঁ আৰু আপোনালোকৰ মিডিয়াৰ যোগেদি ইমান দিনে যিবিলাক আমি দেখি আছোঁ হালবাৰী আৰু মটনগুৰিৰ BPFৰ যিটো ঢৌ সেইটোও আমাক যথেষ্ট উৎসাহিত কৰি আছে গতিকে এইবাৰ দুটা সমষ্টিতে BPF দল জয়ী হ'ব আক্তাৰা বাইদেউ মহিলা কেণ্ডিডেট আমাৰ কাৰণে গৌৰৱৰ কথা আমি তেওঁক BPF ৰাজনৈতিক দলে মহিলা কেণ্ডিডেট হিচাপেও মানে বিশেষভাৱে তেওঁ মানে আদৰণি জনাইছোঁ আৰু তেওঁ যথেষ্ট পৰিশ্ৰমী মহিলা যথেষ্ট ৰাইজৰ মাজত সকলো জাতি জনগোষ্ঠীৰ মাজত সোমাই গৈ তেওঁ যেনেকৈ কাম কৰি আছে ৰাইজৰ সকলো জনগোষ্ঠীৰ লগত দলীয় হিচাপেও আমাৰ দলটো প্ৰচাৰ কৰি আছে এই ক্ষেত্ৰত আমি তেওঁক ধন্যবাদ যাচিছোঁ আৰু তেওঁ যে জয়ী হ'বই লাগিব সেইটো খাটাং বুলি ধৰি লৈছোঁ ইয়াৰ লগতে মই ক'ব বিচাৰিছোঁ বৰ্তমান BTC অঞ্চলত হাগ্ৰামা মহিলাৰীৰ উত্থান আমাৰ BPFৰ যিটো ঐক্য শান্তি আৰু প্ৰগতিৰ যিটো মূল মন্ত্ৰ সেই পথেৰে আমি আগুৱাই যাম আৰু যোৱা 17টা বছৰত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত এই BTC অঞ্চলত উন্নয়ন ইউনিটি একতা এই কথাবিলাক ৰাইজে পাহৰা নাই যোৱা 5টা বছৰত UPPL আৰু BJPৰ লগত মিলি যিটো শাসন কৰিলে 5টা বছৰত ইয়াত মানে একেবাৰে উন্নয়নটো হোৱাই নাই আমাৰ যিবিলাক ক্ষমতা আছিলে গোটেইকেইটা ষ্টেটক উঠাই দিলে প্ৰমোদ বড়ো মহোদয়ে সদায় শান্তিৰ কথা কয় শান্তি আহিছে বুলি কয় কিন্তু যেতিয়াৰ পৰা 2003 চনত চুক্তি এটা হৈছিলে সেই চুক্তিটো আইনৰ মাজত অহা সকলো জাতি জনগোষ্ঠীক লৈ BTCক শাসন কৰিব পৰা ইয়াত যথেষ্ট আইন আছে আৰু এইটো সাংবিধানিক হয় তাৰ পৰাই শান্তি আছিল কাৰণে হাগ্ৰামা মহিলাৰে ইমান উন্নয়ন কৰিব পাৰিছে যিবিলাক আপোনালোকে জানে মিডিয়াসকলে জানে আৰু বৰ্তমান প্ৰমোদ বড়োই যিটো শান্তিৰ কথা কৈছে NDFB সকলক অস্ত্ৰ সম্বৰণ কৰাব পাৰিছে এইটোও আমি মানিছোঁ এইটো প্ৰমোদ বড়োৰ নহয় এইটো আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰক মই ক্ৰেডিটটো দিব লাগিব NDFB সকলক তেওঁলোকে মানে অস্ত্ৰ সম্বৰণ কৰাইছে এইটোৰ কাৰণে ধন্যবাদ কিন্তু শান্তি BTCত নাই কাৰণ কোনো ধৰণৰ উন্নয়ন হোৱা নাই শিক্ষিত যুৱক যুৱতী আজি বেকাৰ সকলো বেপাৰ বাণিজ্য হোৱা নাই অন্তৰৰ যিটো অশান্তি মানুহৰ অন্তৰৰ যিটো অশান্তি সেই অশান্তি প্ৰত্যেক গাৰ্জেনসকলে জানে আৰু শিক্ষিত নিবনুৱা ল'ৰা ছোৱালীবিলাকে জানে তেওঁলোকৰ যিটো মিছা কথা প্ৰমোদ বড়োৰ যিটো মিছা কথা মহিলাসকলক যেনেকুৱা মিছা মাতি আহিলে সেল্ফ হেল্পবিলাকো ৭৫,০০০ টকা দিয়াৰ কথা অৰুণোদয়ৰ নামত যিটো তেওঁলোকে প্ৰলোভন দেখুৱাই ৰাজনীতি কৰি আহিলে লাখপতি বাইদেউৰ নামত যিটো আঁচনিৰ কথা ক'লে সেই কথাবিলাক একেবাৰে ভুৱা এইটো আজি প্ৰমাণিত হ'ল আৰু প্ৰমোদ বড়োই কিছুমান মিছনৰ নামত মিছন ভিজনৰ নামত যিবিলাক কাম কৰি আছে BTCত অৰ্থনৈতিক দিশত তেওঁ ধ্বংস কৰিছে এইটো আমি মানে এইটো বৰ লক্ষণীয় গতিকে ৰাইজেই আজি UPPL চৰকাৰক ত্যাগ কৰিছে আৰু হাগ্ৰামা মহিলাৰ প্ৰতি একেবাৰে উত্থান ৰাইজৰ এইটো ঢৌ এটা আহিছে আৰু আমি কোনো দলৰ লগত এলাইন নোহোৱাকৈ হাগ্ৰামা মহিলাৰী BPF দল হিচাপে জয়ী হ'ব আৰু চৰকাৰ গঠন কৰিব